সকলে আশা কৰিব আইন সাগৰে ছাৰক আদৰণি জ্যোতি শইকীয়া। মৰম যাচিবলৈ ওলাইছো। মৰম যাচিছ দীনেশ দা আচলতে মই পিতৃ গতিকে দীনেশ দা কৌশিকত মই টিচিডি ছবিত অভিনয় কৰিছিলে। নমস্কাৰ বন্ধুসকল, মই অজিত শৰ্মাৰ মোৰ ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম। তো আজি বৰ্তমান মই গৈ আছোঁ অসমৰ এজন জনপ্ৰিয় অভিনেতা, এতিয়া নামটো নকওঁ, পিছত ক'ম। আৰু সেই অভিনেতাজনক আজি দিব জীৱন জোৰা সাধনা বঁটা। আৰু সেই অভিনেতাজনে অসমৰ যথেষ্ট বোলছবি জগতত দুৰ্দান্ত অভিনয় কৰি মানুহৰ মনত এনেকুৱা এটা সাজ বহাই থৈছে, যিজন অভিনেতাৰ অভিনয় দেখিলে আমাৰ বুকু কঁপি উঠে, আমি ভয় খাওঁ। আৰু সেই অভিনেতাজনক আজি জীৱন জোৰা সাধনা বঁটা দিব। আৰু সেই মৰ্মে আজি সেই যিজন ব্যক্তিক আজি যিজন শ্ৰদ্ধাৰ শিল্পী, যিজন শ্ৰদ্ধাৰ অভিনেতা, সেই অভিনেতাজনে প্ৰায় 3 কোটিৰো ওপৰত, প্ৰায় 60 বছৰ, 40-50-60 বছৰৰ ধৰি অভিনয় জগতত অভিনয় কৰি আছে। আৰু তেখেতে আজি মোক আমন্ত্ৰণ জনাইছে দিছপুৰ প্ৰেছ ক্লাবত। আৰু তেখেতে মোৰ যথেষ্ট ছবিত অভিনয় কৰিছিলে। আৰু সেইজন আপোনালোকৰ অতিকে মৰমৰ, অতিকে স্নেহৰ, অতিকে প্ৰিয় অভিনেতা। আৰু সেই অভিনেতাজনক আজি আপোনালোকক মই লগ কৰাই দিম। আৰু সেই অভিনেতাজনক লগ পাবলৈ মই এতিয়া যাব লাগিব দিছপুৰ প্ৰেছ ক্লাবত। আৰু সেই দিছপুৰ প্ৰেছ ক্লাবত ৰৈ আছে আপোনালোকৰ সকলোৰে মৰমৰ অভিনেতা। এতিয়া থাকক, তাত গৈ দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি পালোঁ দিছপুৰ। তো ফাইনেলি আহি পালোঁ প্ৰেছ ক্লাব। আৰু প্ৰেছ ক্লাবৰ ভিতৰত এতিয়া সোমাই গৈ আছোঁ। এইটো হৈছে দিছপুৰ প্ৰেছ ক্লাব। শ্ৰদ্ধাৰ দীনেশ দাস ডাঙৰীয়াক জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব। এই দিছপুৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি নৰেন হাজৰিকা ডাঙৰীয়া তথা দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ডাক্তৰ কাৰ্যনিৰ্বাহ কৰা হাজৰিকা ছাৰ, আজি এই 10ম প্ৰতিষ্ঠা দিৱস বা সমূহ কাৰ্যসূচী চলাই নিবৰ বাবে মই কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰাজীৱ দাস ডাঙৰীয়া সভাপতি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোলৈ মোৰ সেৱা জনাই আজিৰ পবিত্ৰ দিনৰ পবিত্ৰ কাৰ্যসূচী আপোনালোকৰ সন্মুখত পাঠ কৰিছোঁ। সভাপতিৰ আসন গ্ৰহণ, সভাৰ উদ্দেশ্য ব্যাখ্যা, সম্বৰ্ধনা আৰু চিনাকি পৰ্ব, অহৰহ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যোগাই অহা অৰিহণাৰ ক্ষেত্ৰত অৱহেলিত হৈ আছে। কিছুৱে স্বীকৃতি পাইছে যদিও কিছুৱে স্বীকৃতি পোৱা নাই। সদৌ অসম জাতীয় যুৱ সন্মিলনৰ 10ম প্ৰতিষ্ঠা দিৱসৰ আমি আমাৰ তৰফৰ পৰা এই বৰ্ষৰ জীৱন জোৰা সাধনা বঁটা প্ৰাপ্ত আমাৰ অসমীয়া বোলছবি জগতৰ সন্মানীয় প্ৰখ্যাত অভিনেতা দীনেশ দাস ডাঙৰীয়া, গুৱাহাটী দিছপুৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক নৰেন হাজৰিকা ডাঙৰীয়া, দায়িত্বত উপবিষ্ট কেন্দ্ৰীয় সমিতিৰ
ফুলেন্দ্ৰ বৰা ডাঙৰীয়া প্ৰমুখ্যে আজি এই জাতিলাবাদী যুৱ সন্মিলনৰ সন্মানীয় বিষয়ববীয়াসকল, ইয়াৰ পাছতে এটা জাপি আমাৰ শ্ৰদ্ধেয় সভাপতিক আমি পৰৱৰ্তী কাৰ্য আজি সিদিনাখন টিভিত দেখিলো এখন স্কুল জনজাতি হাই স্কুলখন ঠিকেই চলি আছে। যাবলৈ মাত্ৰ তেওঁলোকে মোৰ বিশেষ শ্ৰদ্ধাঞ্জলি সহ মোৰ ভক্তি জ্ঞাপন কৰিছোঁ। মোৰ উপৰোক্ত বক্তাজনে অসমৰ সমস্যা ৰাজ্যৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিছে। তেওঁ কেইবাখনো সভাত মই লগ পাইছিলোঁ আৰু তেওঁৰ এটা শিল্পী প্ৰাণ আৰু জাতীয়তাবোধৰ মান এই মিটিং কেইখনতে সভা কেইখনতে মই আমাৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমাৰ তৰফৰ পৰা এখন মৰম যাচিবলৈ ওলাইছোঁ। মৰম যাচিছোঁ। আচলতে মোৰ নাম বনজিৎ শৰ্মা। তো আজি দীনেশ দা আচলতে মোৰ পিতৃস্বৰূপ, গতিকে দীনেশ দা বহুকেইখন মোৰ ভিচিডি ছবিত অভিনয় কৰিছিলে আৰু এসময়ত মই যথেষ্ট ভিচিডি ছবিৰ জন্ম দিছিলোঁ আৰু দীনেশ দাই প্ৰায়ভাগ ছবিত মোৰ কাম কৰিছিল, নিবন্ধ কাম কৰিছিলে। আৰু দীনেশ দাৰ আজি মানে নিমন্ত্ৰণ মতে আজি ইয়াত উপস্থিত হ'লোঁ আৰু দীনেশ দাৰ এটা ইণ্টাৰভিউ ল'বলৈ মই আহিছোঁ। আৰু মোৰ এটা ইউটিউব চেনেল আছে আৰু এই ইউটিউব চেনেলটো আচলতে সাংস্কৃতিক যিখিনি কৰ্মী আছে, সাংস্কৃতিক কৰ্মীখিনিৰ ওপৰত এই ইউটিউব চেনেল। আৰু ইয়াত মাতি আনি পেলাই মোক আজি গামোচাখন দি পেলাই যিখিনি সন্মান দিলে, তাৰ কাৰণে মই অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ সকলোকে মই শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সকলোৱে আশা কৰিব আৰু আমাৰ এখন মৰমৰ চেলেং চাদৰ, অসমীয়াৰ জাতিৰ গৌৰৱ চেলেং চাদৰে ছাৰক আদৰণি জনাইছোঁ। লগতে এটা জাতিয়ে সম্বৰ্ধনা জনাব আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যতীন শইকীয়াদেৱে। লগতে সম্বৰ্ধনা পত্ৰখন তেখেতক আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি বাধ্যানুসাৰে আগবঢ়োৱা যে মাননী ৰেফাফা আগবঢ়াবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি মহোদয় অনুৰোধ জনাইছোঁ। আৰু আজিৰ এই দিনটোত দীনেশ দালৈ যি জীৱনজোৰা বঁটা প্ৰদান কৰিলে এই সংগঠনটোৱে, আজিৰ যিটো অনুষ্ঠানত আমাৰ অসমৰ এজন বিশিষ্ট কৰ্মী, বিশিষ্ট অভিনেতা, গতিকে যাৰ আমি অভিনয় চাই পেলাই সৰুৰে পৰা আমি ইনস্পায়াৰ হৈছোঁ আৰু
আজি দিনেশ দাক আজি জীৱনজোৰা এটা বঁটা এটা প্ৰদান কৰিছে গতিকে আপোনাৰ মনত কেনেকুৱা এটা ভাৱ এটা হৈছে দিনেশ দাৰ যিটো জীৱনজোৰা বঁটা আৰু জনাত দিনেশ দা অলৰেডি ক'লে যে সেই জীৱনজোৰা বঁটা প্ৰথমতে আপোনালোকে আৰম্ভ কৰিছে তো এই ক্ষেত্ৰত আপুনি কি ক'ব এই ক্ষেত্ৰত মই অতিকৈ সুখী আৰু আনন্দী কাৰণ দিনেশ দাক মই আত্মীয়ভাৱে খুব ওচৰৰ পৰা পাইছোঁ তেখেতৰ অভিনয় জগতৰ ক্ষেত্ৰতো পাইছোঁ আৰু বিভিন্ন মেল মিটিঙত তেখেতৰ লগত সহযোগ কৰিছোঁ আৰু তেখেতক যেতিয়াই সহযোগ বা সহায় বিচাৰিছোঁ তেতিয়াই তেখেত আমাৰ ওচৰলৈ দৌৰি আহিছে আৰু হয় আমি প্ৰথমে দিছিলোঁ কিয় আমি যেতিয়া জ্যোতিৰূপা অনুষ্ঠানটো আমাৰ 45 ইয়াৰ্ছ হওঁ 44 ইয়াৰ্ছ চলি আছে এই জ্যোতিৰূপাই তেতিয়া প্ৰফুল্ল গোবিন্দ বৰুৱা এছাম ট্ৰিবিউনৰ সম্পাদক তথা ডিৰেক্টৰ এজন তেখেতে জ্যোতিৰূপা অনুষ্ঠানটি আমাৰ সভাপতি ৰূপে তেখেতে চলাই আহিছে আৰু তেখেতক মই প্ৰস্তাৱটো যেতিয়া সেই বছৰ কাক দিম কাৰণ আমি নিপুণ গোস্বামীক অলৰেডি দিছিলোঁ তাৰপাছত আগৰ যিকেইজন আছিল জৰ্জ বেকাৰকে আদি কৰি তেওঁ আজিকালি কলিকতাত নিবাসী গোটেইকেইজনক দিয়া হৈছিল আমি নটসূৰ্য শৰ্মাকো দিছিলোঁ যিটো আমাৰ মজিদ কাইকো দিছিলোঁ গতিকে তাৰপৰা সেই বছৰ মই হঠাতে দিনেশ দাৰ নামটো মোৰ মনলৈ আহিল মই তেওঁক ক'লোঁ যে দিনেশ দাসক আমি দিব লাগে কাৰণ এই লাইনটো দিয়া নাই কথা ক'ব লাগিব গতিকে বন্ধুসকল মই এতিয়ালৈকে দাদাৰ পৰিচয় আপোনালোকক দিয়া হোৱা নাই আৰু যদিও দিয়া হোৱা নাই তথাপিতো চিনি পাইছে নিশ্চয় দাদাৰ নাম হৈছে নৰেন হাজৰিকা তেওঁ দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক দৈনন্দিন যিখন আপোনাৰ নিউজ পেপাৰ আছে নিউজ পেপাৰখনৰ তেখেতে হৈছে মুখ্য সম্পাদক আৰু দাদাক আজি মই প্ৰথম লগ পালোঁ আৰু আচলতে ইমান বছৰ প্ৰায় ময়ো 18-20 বছৰ ধৰি পেলাই ছবি জগতখনৰ লগত কাম কৰিছোঁ বিভিন্ন ব্যক্তিৰ লগত অভিনয় কৰিছোঁ ছবি পৰিচালনা কৰিলোঁ কিন্তু দাদাক আজি মই প্ৰথম লগ পালোঁ গতিকে ময়ো সৌভাগ্য এজন ব্যক্তি আজি এই দিনেশ দাৰ যিটো দিনেশ দাক লৈ পেলাই যিটো জীৱনজোৰা বঁটা সাধনাক লৈ পেলাই এটা অনুষ্ঠান আয়োজন কৰা হৈছিলে সেই অনুষ্ঠানত আজি এই দাদাক লগ পাই পেলাই যথেষ্ট দিনেশ দাক আমাৰ অসমবাসী নহয় অসমৰ বাহিৰতো দিনেশ দাক জানে এজন ভাল খলনায়ক বুলি জানে কিন্তু দিনেশ দাক আন এটা নামত জানে আপোনাৰ সেইজন হৈছে আপোনাৰ যে বলিউডৰ অমৰীশ পুৰী বুলি জানে কি বুলি ক'ব অমৰীশ পুৰী প্ৰেম চোপ্ৰা বুলিয়ে কয় দিনেশ দাক আৰু দিনেশ দাক যেতিয়া পবিত্ৰ ডেকা ময়ো সহযোগ কৰিছিলোঁ পবিত্ৰ ডেকা পবিত্ৰ দা বুলিয়ে মাতিছিলোঁ পবিত্ৰতা ময়ো মাতিছোঁ পবিত্ৰতা আমি এখন কি আছে আলোচনাখন চিত্ৰ সংবাদ আমি উলিয়াইছিলোঁ তাতে দিনেশ দা সাক্ষাৎকাৰ লৈছিল আৰু সেই সাক্ষাৎকাৰটো মই লৈছিলোঁ লৈ তেতিয়া পবিত্ৰ দাই কৈছিল যে আমি সংবাদ জগতৰে নহয় আমি বোলছবি হওক নাটক হওক যিখিনি আছে সেই গোটেইখিনি আমি গোটেইকেইটা দিশৰ মানুহ আগুৱাই আনিব লাগে আৰু তাৰ ভিতৰত দিনেশ দাস ব্যতিক্ৰম আছে আৰু মজিদ কাই মোক সদায় হাঁহে যে তুমি দিনেশ দাসক লৈ থাকা মোক লোৱা মই লোৱা আপুনি মানে ইণ্টাৰভিউ আপুনিতো আছে মজিদ কা অৰুণ শৰ্মা মজিদ কা তেওঁলোকে মোক খুব মৰম কৰিছিল আৰু তেওঁলোকৰ সহযোগী হিচাপে বহুত কাম কৰিছিলোঁ আৰু মই তেতিয়া গ্ৰুপত আছিলোঁ তাৰপৰা ৰিটায়াৰ হৈ মই এইখনত সোমাইছে গতিকে সেই মই হোমান বৰগোহাঁইৰো সান্নিধ্য পাইছিলোঁ হোমান বৰগোহাঁইৰ পিতা পুত্ৰ সম্পৰ্কে তেওঁৰ লগত বহুত আলোচনা কৰি মেলাই মিটিঙত তেতিয়া মোক উচিতাই দিয়ে তুমি কোৱা মই ক'বলৈ দিগদাৰ হৈ যায় তেতিয়া মই কৈছিলোঁ মোৰ কথাই আৰু দিনেশ দাৰ কথা তেতিয়া আহিছিল প্ৰাসংগিক হিচাপে কাৰণ তেওঁৰ ৰোলটোৱে আছিল অলপ বেলেগ ধৰণৰ আৰু এইখিনিতে এটা কথা ক'ব লাগিব অসম সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ তৰফৰ পৰা সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ তৰফৰ পৰা এই যিখন ফুলম গামোচাখন দি পেলাই যিখিনি মান সন্মান দিলে বা মান দিলে তাৰ কাৰণে মই যথেষ্ট কৃতজ্ঞ আৰু মোৰ ফালৰ পৰা যথেষ্ট মৰম আগবঢ়াইছোঁ জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদলৈ